আজি মন চন বৰ বেয়া লাগি আছে অ। হা কিয়? পিংকি যে স্কুল নাই আহা আজি। পিংকি যে স্কুল আহিলে গোটেই ক্লাছৰুমটো খালী খালী নিচিনা লাগি থাকে অ। সঁচাকে অ, কি কবি আজি চিংকিও স্কুল নাই আহা। মোৰতো আন্তাজ কালি পিংকি মাকে তাইক বহুত মাৰিছে, সেইকাৰণে স্কুল নাই আহা চাগে আজি। কিয় মাৰিবনো মাকে তাইক? কালি ফোনত মই ফ্লাইং কিছ দিছিলো ন পিংকিক। বাপৰে কি কথা কৈছ তই? কিন্তু এই ফ্লাইং কিছ দিয়াটো মাকে কেনে গম পালে? পিংকিহে আছিলে। ফোনটো যে আকৌ পিংকি মাকে ধৰিছিলে। মোৰো একে চেম কেছ জাননে, কিন্তু ফোনটো আকৌ বাপেকে উঠাইছিলে। আজি যে পঢ়া শুনা কৰিবলৈ একদম মনে যোৱা নাই। কোনো মূৰ্খত আহিব জানো পঢ়াবলৈ? চাচোন কেইটা বাজিলে, 11:41। এতিয়া তই টপা আংকুলটোহে আহিব পঢ়াবলৈ, বৰিং হৈ যাম আৰু। ঐ আৰে তহঁতে কি শুনা নাই নেকি? তহঁতে পঢ়া শুনাত তহঁতে কোনো নাই, অকল তহঁতে গুড মৰ্ণিঙে কৈ থাক আৰু। ছাৰ মই কথা এটা সুধোনে আপোনাক? কি কথা? কাৰ হাতৰ পৰা আপুনি মাৰ খাই আহিলে বাৰু? হত মূৰ্খ, মই কাৰো মাৰ খাম নেকি? মই চিৰিৰ পৰা গিৰি গলো। আৰে তই হাঁহিছ কেলে আকৌ? এইটো মিছা কথা কৈছে জান নাই? কালি ইয়াৰ ঘনীয়ে বহুত মাৰিলে ইয়াক। মই যেনেকুৱা চিঞৰা শুনিছো নহয় আমাৰ ঘৰৰ পৰা। ঐ শুন, মই শুনিছো আকৌ বৰ ধুনীয়া পঢ়াই বুলি ছাৰজনে। ক'ত ভাল পঢ়াই? দেখিবি ন তই এতিয়া কিমান ভাল পঢ়াই। তই নতুনকে আহিছতো, তই সেইকাৰণে গম নাপাৱ। এতিয়া চাবি আকৌ কি বুলি কব। ল'ৰা ছোৱালীহঁত চব ধুনীয়া কিতাপ উলিয়া, তাৰপিছত নিজে শুই থাকিব। ল'ৰা ছোৱালীহঁত চবেই এতিয়া কিতাপ উলিয়া ধুনীয়াকে। আৰে সঁচা কথা ক'লি দেখোন। তো সঁচাকে তো শুই গ'ল দেখোন। 1 বছৰৰ পৰা দেখি আছো জান নাই আমি। আহিব, আহি পিনে না পঢ়াব না নিজে পঢ়িব, একো ডাল নকৰে। ৰজি মেডামৰ পিছে পিছে অকল ঘূৰি ফুৰিব স্কুলত। ৰজি মেডামৰ কাৰণে টিফিন আনা, ৰজি মেডামৰ কাৰণে পানী আনা, কিবা কিবি আনা। ৰজি মেডামে অকণ পাত্তাই নিদিয়ে। ই অকল ৰজি মেডামৰ পিছে পিছে নেগুৰ হিলাই ঘূৰি ফুৰিব। মই এবাৰ শুন আকৌ, মই ছাৰক সুধিলো 3 into 3 কিমান? ছাৰে ঘপকে ক'লে 6। মহাশয় আকৌ 6লৈকে উচ্চাৰণ কৰিব নোৱাৰে, সি অকল টিচাৰ হ'ব আহে। 2-3বাৰ হ'ল জাননে? 2-3বাৰ ৰজি মেডামৰ হাজবেণ্ডৰ পৰা মাৰ খালে, হ'লেও লাজ নাই। তেওঁ এতিয়া আকৌ নেগুৰ হিলাই সেই ৰজি মেডামৰ পিছে পিছে ঘূৰি ফুৰে। কেতিয়াবা এনেকুৱা মন যায় নহয়, ডাইৰেক্ট মাৰি পেলাবই মন যায়। ভাই কণ্ট্ৰল কৰ আকৌ। ৰ মই এতিয়া জগাই দিছোঁ ছাৰক। ছাৰ প্ৰিন্সিপাল আহিছে। প্ৰিন্সিপাল ক'ত কোনটো? ছাৰ নপঢ়াই নেকি আপুনি? কি ডাল পঢ়াবনো? বছ বহুত হ'ল, আজি মই পঢ়াম। ঐ তই ক, ভাৰত কেতিয়া স্বাধীন হৈছিল? আৰে ছাৰে কি ভৰতৰ কথা কৈছে? মোৰ মতেতো আমাৰ ঘৰত কিনা সেই ভৰত আংকুলৰ কথা কৈছে নেকি? আৰে ক ছাৰ, যিদিনাখন তাৰ ঘনীয়েক মৰিছিল ন, সেইদিনাখন সি বোলে স্বাধীন হৈছিলে। বা কি উত্তৰ দিছ তই। বহ চালা। এতিয়া আহিলে 2 নম্বৰ প্ৰশ্ন। ঐ তই ক, মোগলৰ ৰজাবিলাকক কিয় চুলতান বুলি কোৱা হয়? ছাৰ চুলতান মোগলক নহয়, চলমান খানকহে কয় চুলতান বুলি। চালা। এতিয়া আহিলে 3 নম্বৰ প্ৰশ্ন। সেইফালে যা, তই ক চানি মানে কি? ছাৰ কোনটো চানি কথা কৈছে? চানি লিয়নি নে ক'ত হৈ থকা তাৰিখৰ পিছত তাৰিখ সেইবোৰ পঢ়ি থকা চানি? বাহ কি ধুনীয়া উত্তৰ দিছ তই। তহঁতে যে সঁচাকে পঢ়াক কৈ থাক, এতিয়া প্ৰশ্ন এটা সুধিলে কোনোৱে তাই উত্তৰ দিব নোৱাৰ। এইটো চুলি নে কি গজাইছে ই? ছাৰ মোৰ বিষয়ে যি ক'লেও কওক, কিন্তু মোৰ চুলিৰ বিষয়ে একো নক'ব দেই। আৰে তোৰ চুলিৰ বিষয়ে ক'লে কি হয়? তই চুলি আছে নেকি কৈ আছ? এই মূৰ্খ, কাইলৈ একদম 10 কাটি আহিবি, নহ'লে তোক চাবি কি কৰিম। ছাৰ নাকাটো, আপুনি কি কৰিব কৰিবা। মই যি হ'ল লাগে স্কুলেই নাহোঁ, মই তেওঁ চুলি নাকাটো মই। তই কি কথা ক'লি? তোক ৰ মই গৈছোঁ ৰাম পিটন দিমগে এতিয়া। একদম চুপ থাক, পুৰা চুপ থাক। কাইলৈ চুলি কাটি আহিম, নহ'লে কথা বেয়া হৈ যাব।